নমস্কাৰ তুমি প্ৰেয়সীৰ মই বেকাৰ প্ৰেমিক মই মৃণাল কুমাৰ নাথে নিজৰে ৰচিত এক কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ যদি আপোনালোকে আগবাঢ়ি লয় মই উৎসাহিত হ'ম প্ৰেৰণা পাম তুমি প্ৰেয়সীৰ মই বেকাৰ প্ৰেমিক ঠিক এইখিনি সময়তে সাৰ পাওঁ মই নিতু পুৱা মা দেউতাই আৰম্ভ কৰা বাক বিতন্তাখনৰ এইটো স্তৰতে দেউতাই নিক্ষেপ কৰে তেওঁৰ শেষ সংলাপ তুমি লাই দি তাক কেনেকুৱা কৰিছা কাম নাই বন নাই দিনৰ দিনটো তলকে ঘূৰি ফুৰিব ৰাতি দুপৰত আহি ঘৰ সোমাবহি 30 বছৰ হ'ল সি বাপেকৰ পেঞ্চনৰ টকাৰে আৰু কেইদিন খাব প্ৰয়োজনতকৈ উচ্চ স্বৰে কথাখিনি কৈ গোহালিৰ গৰু ছাগলীবোৰলৈ দেউতা ওলাই যায় এৰাল দিবলৈ আৰু তাৰ ঠিক পিছতে কোঠাটোলৈ মোৰ সোমাই আহে মোৰ মা খুব সন্তৰ্পণে মাৰ ভয় জানছা মই শুনিলো এইবাৰ আৰু ময়ো তললৈ পেট পেলাই মূৰটো গাৰুত গুজি খুব নিখুঁত অভিনয় কৰি যাওঁ নিদ্ৰামগ্ন অৱস্থাৰ মোৰ নিখুঁত অভিনয়ত পতিয়ন গৈ মা সোমাই আহে কোঠাটোলৈ আৰু মাৰ পদধ্বনি থমকি ৰয় মোৰ ভৰি কথানত বৰ সহ্যকৰ সময় মোৰ বাবে বৰ সহ্যকৰ গোটেই কোঠাটোত গভীৰ হুমুনিয়া বিয়পাই দি মই অনুমান কৰোঁ মায়ে মোলৈ চাই থাকে আৰু হঠাৎ হেতুকৈ দুটোপাল তপত লোটক সৰি পৰে মোৰ ভৰিৰ তলুৱাত বুকু হাতি ওলাই আহিব বিচৰা কান্দোনক চেপি ৰাখোঁতে মোৰ শৰীৰটো যে কিঞ্চিত কঁপি উঠে লগে লগে মা সচকিত হৈ সাঁতৰি যায় খিৰিকীৰ ওচৰলৈ মেলি দিয়া খিৰিকীখনেৰে সোমাই অহা চেঁচা মৃদু বতাহ যাকে কঢ়িয়াই লৈ আনে মাৰ সমনীয়াবোৰ গোটেই কোঠাটোত বিয়পাই দিব লাগে আৰু সেই বতাহ গাই মোৰে সানি মায়ে উভতি যায় মোৰ অতীতটোলৈ কবিতা আবৃত্তি সংগীত তৰ্ক প্ৰতিযোগিতাৰ চাৰ্টিফিকেট মেট্ৰিকৰ ডিষ্টিংশ্যন হায়াৰ ছেকেণ্ডেৰীৰ ষ্টাৰ ডিগ্ৰী মাষ্টাৰ্ছৰ ফাৰ্ষ্ট ক্লাছ এখন কেউৰি যায় মাৰ চকুৰ আগেদি যেন ফাগুনৰ সৰাপাত মায়ে চাগে এইখিনি সময়তে নিজকে প্ৰশ্ন কৰে কি ভুল হ'ল কোনখিনিত ভুল হ'ল মোৰ আৰু ঠিক তেতিয়া মোৰ ইমান ইচ্ছা যায় মই যেন মাক চিঞৰি কম তই যাচোন মোৰ কথাটোৰ পৰা আৰু ক'ব নোৱাৰো তাৰ ঠিক পিছতে মা কথাটাৰ পৰা ওলাই যায় ভণ্টিক চিঞৰি কৈ যায় যা তাৰ কথাটো সাৰি মুচি দে ভণ্টিৰ সতে মুখামুখি হোৱাটো আৰু কঠিন কিমান দিন যে মই তাইৰ মুখলৈ ভালদৰে চোৱা নাই মোৰ কথাটো সাৰি থকা ভণ্টিক ক'বলৈ মোৰ বৰ মন যায় তই এনেকৈ মন মাৰি নাথাকিবিচোন সাৰি থাকোঁতে তই গুণগুণাই গান গাই এটা থাকিব নোৱাৰ তোৰ কিমাননো বয়স হৈছে 28 মাত্ৰ 28 ভণ্টি
কথাত বিশ্বাস কৰ, মোৰ বৰ মন যায়। মোৰ গোটেই গাৰ মঙহ সোপা হাঁচুৰি পখলিয়াই আনি মন্দা বনাই বয়সে তোৰ গালত হাঁচুৰি যে কৰিব বিচাৰিছে পাকবোৰ, তাত যেন মই লেপি দিম বৰ আল ফুলে। তই ভুল কৰিলি নেকি? আমাৰ যাত্ৰাভিমানক আঘাত নকৰাকৈ উৎপলদাৰ স্কুটাৰৰ পিছৰ চিটটোত সৰু বেগটো লৈ বহি চলচলীয়া চকুহালেৰে আমাৰ ঘৰটোৰ ফালে চাই শুকা ঘৰটোকে হাতখন জোকাৰি আঁতৰি নগৈ বৰ ভুল কৰিলি নেকি? সেই অপদাৰ্থ ককাইটোৰ ওচৰৰ পৰা যিমান সোনকালে পাৰি আঁতৰি যা। আৰু তুমি মইতো তোমাৰ বেকাৰ প্ৰেমিক। কটনৰ কেমিষ্ট্ৰি গেলাৰীত আৰম্ভ হোৱা আমাৰ বন্ধুত্ব বোতানি লেবত যে প্ৰেমলৈ ৰূপান্তৰিত হৈছিল। কটনৰ বিল্ডিঙৰ ফাকে ফাকে হোষ্টেলৰ মাজে মাজে আমাৰ সেই প্ৰেমে যে পূৰ্ণতা পাইছিল। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৃষ্ণচূড়াৰ তলত আমাৰ প্ৰেমে যে পৰিধি ভাঙি গৈছিল। কৃষ্ণচূড়াৰ তলত গাতে গা লগাই বহি শুক্লপক্ষৰ জন্তুক আমি যে ধমক দিছিলোঁ দুয়ো একেলগে। ডাৱৰৰ মাজত লুকাই যাব নোৱাৰো কিঞ্চিত সময়। হোষ্টেলৰ পৰা বেদী বান্ধি ঘৰলৈ বুলি তোমাক যিদিনা গাড়ীত উঠাই দিছিল, মই যে কৈছিলোঁ, ঠিক ক'ব পৰা নাছিলোঁ, মই যে হাতখন জোকাৰি তোমাক যে সুধিব বিচাৰিছিলোঁ, আকৌ কেতিয়াবা কিমান দিন হ'ল একেলগে জোনাক নোচোৱা? 5 বছৰ, সম্পূৰ্ণ 5 বছৰ। না, অইনৰ দৰে তুমি অন্তত মোক নকবা কি কৰা নাই মই। কুকুৰা পাম, গাহৰি পাম, কোম্পানীৰ চাকৰি, কিন্তু বাৰে বাৰে হাৰি যাওঁ। মই কি কৰিম? ট্ৰিকোনোমেট্ৰি সূত্ৰ, কেলকুলেচৰ জটিল সূত্ৰতকৈও যে জটিল হ'ব পাৰে জীৱন সংগ্ৰামৰ এই সূত্ৰ, মই জনাই নাছিলোঁ জানো। এতিয়াও সময় আছে। তুমি আৰু নকবা কাকো তুমি প্ৰেয়সী কোনো বেকাৰ প্ৰেমিকৰ। যোৱা, সাঁতুৰি যোৱা আৰু আৰম্ভ কৰা এটা নতুন জীৱন। কেতিয়াও নকবা আৰু প্ৰেয়সী তুমি কোনো বেকাৰ।